ওকে ফাইনেলি আহি পালেহি আজি Q&A ভিডিঅ'টো মানে যেহেতু মোৰ এটা ৰোষ্টিং চেনেল হয় হ'লেও মই আজি অলপমান মানে নেচাৰৰ মাজত আহি ভিডিঅ'টো বনাব ট্ৰাই কৰিছোঁ অলপমান নতুন কিবা এটা কৰিব ট্ৰাই কৰিছোঁ তো আজিৰ ভিডিঅ'টো একো দুখ দাই নধৰিব যদি কিবা ভুল দেখিছে তেন্তে প্লিজ কৈ দিব মোৰ এনেকুৱা বাহিৰত আহি ভিডিঅ' বনোৱাৰ কোনো এক্সপিৰিয়েঞ্চ নাই চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিম মানে বহুত দিনৰ পৰা আপোনালোকে কিছুমান কুৱেশ্যন সুধি আছিলে আৰু মই মানে ইউটিউব চেনেলত কৰিছিলোঁ এটা ভিডিঅ'ত কৈছিলোঁ যে মোক যদি কিবা কুৱেশ্যন কৰিব লগা আছে দেন কৰক মই ভিডিঅ'ত এনচাৰ দিম তো আজি সম্পূৰ্ণ ভিডিঅ'টো Q&Aৰ ওপৰতে আপোনালোকৰ প্ৰশ্নখিনি মই ল'ব চেষ্টা কৰিম তো বেছি দেৰি কৰি নাথাকোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ওকে ভিডিঅ'টো বাৰু ষ্টাৰ্ট হ'ব তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক যে কৰোণা ভাইৰাছৰ কাৰণে দেখিছে আপোনালোকে কি হয় চ' আপোনালোক ঘৰতে থাকক ভালকৈ হেণ্ড ৱাছ হাত ধুৱক দিনটোত বহুত বেছিবাৰ হাত ধুৱক আৰু গা নোধোৱাকৈ নাথাকিব তো অলপমান ছেভ হৈ থাকক বাচি থাকক নিজেও বাচি থাকক আৰু বেলেগকো বচাই ৰাখক কাৰণ আপোনাৰ হোৱাৰ লগে লগে আপোনাৰ কাষৰটো হ'ব চ' নিজেও বাচি থাকক বেলেগকো বচাই ৰাখক চ' ইমানেই ক'লোঁ ওকে এতিয়া আমি আমাৰ Q&Aটোৰ ফাৰ্ষ্ট কুৱেশ্যনটো মই ল'ব বিচাৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো কৰিছে ধূপদীপ ব্লগ নামৰ এটা ইউটিউব চেনেলৰ পৰা যিহেতু মোৰ হোৱাটছএপত মেছেজটো কৰিছিলে হ'লেও মই চেনেলটোৰ নাম কৈ দিছোঁ যিহেতু এটা ইয়াৰ ইউটিউব চেনেল আছে আৰু আপোনালোকে দেখি আছে কুৱেশ্যনটো স্ক্ৰীনত তো কুৱেশ্যনটো এনচাৰ দিবলৈ ওলাইছোঁ তোমাৰ ঘৰত কোন কোন আছে ওকে মোৰ ঘৰত কোন কোন আছে মোৰ ঘৰত আছে মা দেউতা আৰু মই মানে টোটেল 3টা মানুহ আছোঁ মা দেউতা আৰু মই তাৰপৰা 2 নম্বৰ কুৱেশ্যনটো কৰিছে তোমাৰ জিএফৰ নাম কি নক'বা এতিয়া ইউটিউব বুলি ছোৱালী নাম যাক তুমি ভাল পোৱা আচলতে ভাই মই কাকো ভাল নাপাওঁ তেনেকৈ আৰু তেনেকুৱা মোৰ কোনো নাইও তো তেনেকুৱা কোনো নাপাওঁ ভাল তেনেকৈ চ' নাই জিএফ নাই আচলতে ইউটিউব বুলি নক'বা বুলি কৈছে আচলতে ইউটিউব মোৰ জিএফ নহয় যিহেতু ইউটিউবত অলপমান কিবা কিবি কৰি থাকোঁ তো হ'লেও নাই কোনো ওকে এতিয়া আমি ল'ব বিচাৰিছোঁ ছেকেণ্ড কুৱেশ্যন মানে 2 নম্বৰ কুৱেশ্যনটো ল'ব বিচাৰিছোঁ তো 2 নম্বৰ কুৱেশ্যনটো কৰিছে উজ্জ্বল ভাই আছামিজ চেনেল মানে এইটো এটা ইউটিউব চেনেল হয় আপোনালোকে স্ক্ৰীনত দেখি আছে কুৱেশ্যনবিলাক উজ্জ্বল ভাই আছামিজ চেনেল তো কৈছে মিষ্টাৰ সুমন তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই ভাই মোৰ গাৰ্লফ্ৰেণ্ড মিছা আকৌ নকওঁ ৰ'ব বাইকখন আহি আছে গ'লক ওকে ভাই মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা সুধি আছা ভাই বহুতে সুধি থাকে গাৰ্লফ্ৰেণ্ড আছে নাই বহুতে কয় মিছাকৈ কয় ভাই থাকিলেও নাই বুলি কয় কিন্তু ভাই মই সঁচা কৈছোঁ মোৰ গাৰ্লফ্ৰেণ্ড নাই ওকে এতিয়া আমি ল'ব বিচাৰিছোঁ 3 নম্বৰ কুৱেশ্যন মানে 3 নম্বৰ কুৱেশ্যনটো ল'ব বিচাৰিছোঁ 3 নম্বৰ কুৱেশ্যনটো কৰিছে লক্ষ্য বৰুৱা মানে এইটো এটা ইউটিউব চেনেল হয়নে একাউণ্ট হয় নাজানো লক্ষ্য বৰুৱা মিষ্টাৰ সুমন ইউটিউব জগতলৈ কি এইম লৈ আহিছা ভাই ইউটিউব জগতলৈ মই কোনো ধৰণৰ এইম ৰাখি অহা নাই ভাই কিবা এটা কামত যদি এইম ৰাখা তুমি ছাকচেছ হ'ব নোৱাৰা মানে মই এইটো কোৱা নাই যে তোমালোকৰ এইম নাৰাখিবা জাষ্ট মই মোৰ কথাটো কৈছোঁ মানে তোমাৰ কথাটো এনেকুৱা ধৰণৰ তুমি এটা ড্ৰিম ৰাখিছিলা যে মই ডাক্তৰ হ'ম ইঞ্জিনিয়াৰ হ'ম বাহিৰৰ পৰা অলপমান হাৱা আহি থাকিব পাৰে যিহেতু অলপমান হাৱা মাৰি আছে চ' তাৰ কাৰণে কোৱা ক'লোঁ যদি তুমি এটা এইম ৰাখা যে বোলে মই ডক্তৰ হ'ম ইঞ্জিনিয়াৰ হ'ম যদি তুমি এইমটো ছাকচেছ হ'ব নোৱাৰা তেন্তে তুমি বহুত বেছি ডাউন পাবা চ' ভাই মই বহুত মানে বেলেগ টাইপৰ হয় চ' মই কোনো ধৰণৰ এইম ৰখা নাই যে যোনটোতে মানে যাম এইফালে ৰাস্তাদি গৈ থাকিম য'তে পাওঁ চান্স ত'তে চ' তেনেকুৱা ওকে আৰু এটা কৰিছে লক্ষ্য বৰুৱাই ইউটিউব নাইকিয়া হ'লে কি কৰিবা ভাই মই ইউটিউব নাইকিয়া হ'লে কি কৰিম আৰু যি কৰিব লাগে মোৰ যি কাম হয় মানে ধৰি লোৱা জেনেৰেলি মানুহে পঢ়া শুনা কৰে ভাল ভাল চাকৰি লয় আৰু ডাঙৰ ডাঙৰ আসন পালে ডাঙৰ ডাঙৰ গান্ধী সৰকায় মানে পইচা সৰকায় চ' মই তেনেকুৱা কোনো ধান্দা নাই মোক যদি গভৰ্ণমেণ্ট চাকৰি মোক ঘৰত আহিও দিয়ক কৃষ্ণ ভাই মোক নালাগে মই লোকৰ তলত নচলোঁ মানে মই এইটোৱে বুজাব বিচাৰিছোঁ যে মই চৰকাৰৰ তলত নচলোঁ কাৰণ মই নিজে যদি কিবা কৰিব পাৰিম নহ'লে ভাই মৰিম ভাই এনেই কৈছোঁ নিজে কিবা কৰিম মানে ওকে এতিয়া 3 নম্বৰ ল'লোঁ নে এইটো যে নম্বৰ কুৱেশ্যন নাজানো এইটো মই ফেচবুকত কৰিছিলে কুৱেশ্যনটো যে তোমাৰ ৰিয়েল নাম কি ভাই ৰাজা শইকীয়া নামৰ এটা একাউণ্টৰ পৰা মোক কুৱেশ্যন কৰিছিলে যে তোমাৰ ৰিয়েল নাম কি ভাই মোৰ ৰিয়েল নাম হৈছে সুমন শইকীয়া নমস্কাৰ মোৰ নাম শ্ৰী সুমন শইকীয়া তাৰপিছত আৰু এটা কুৱেশ্যন কৰিছিলে মই ফেচবুকতে কেই নম্বৰ কুৱেশ্যন মই নাজানো তোমাৰ মোৰ ঘৰ ভাই গহপুৰ হয় ওকে লোকেশ্যন চেঞ্জ পুখুৰী পাৰৰ পৰা আজিৰ ভিডিঅ' মানে বাহনী পিছফালৰ পৰা ঢেকীয়াবাৰী নহয় ভাই ওকে মোক কুৱেশ্যন কৰিছে এইটো ইউটিউবত কৰিছিলে জেনিফা বৰা নামৰ কোনোবা ছোৱালী হয় চাগে কাৰণ পিকটো ছোৱালী নিচিনা লাগিছে তোমাৰ প্ৰেমিকাৰ নাম কোৱা আৰে মোৰ প্ৰেমিকা কৈছোঁ ভাই ভাই আহিছে চৰি মোৰ প্ৰেমিকা নাই কাৰণ মই প্ৰেমিক নহয় চ' মোৰ প্ৰেমিকা নাই চিৰিয়াছলি কৈছোঁ মোৰ প্ৰেমিকা নাই ওকে এতিয়া আমি আহিছোঁ 7 নম্বৰ কুৱেশ্যন আমি 7 নম্বৰ কুৱেশ্যনটো ল'ব বিচাৰিছোঁ ক'লে গ'ল হিৰক অসমীয়া ৰোষ্টাৰ বয় নামৰ এটা ইউটিউব চেনেলৰ পৰা মোক কুৱেশ্যন কৰিছে ভাই তোমাৰ ঘৰ ক'ত ভাই মই আগতে কৈছোঁ হ'লেও কৈ দিছোঁ মোৰ ঘৰ ভাই গহপুৰ আৰু তুমি কি পঢ়ি আছা মই এবাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মানে ছেকেণ্ড ইয়েৰলৈ পাম তাৰপিছত আৰু লগতে কৰিছে সুমন কি লিখা সুমন ভাই মই শইকীয়া লিখোঁ আৰু তোমাৰ জিএফ আছেনে ভাই সঁচা কথা কৈছোঁ মোৰ জিএফ নাই কোনো ধৰণৰ জিএফ নাই ভাই মই যত্ন হোৱাৰ পৰাই মই সঁচা কৈছোঁ বহুতে কয় মিছাকৈ জিএফ থাকিও নাই বুলি কয় কিন্তু ভাই মই সঁচা কৈছোঁ মোৰ জিএফ নাই আজিলৈকে এটাও নাই
অ'কে অ'কে আমাক খুৰা এতিয়া এটা কুৱেশ্যন কিবা এটা কৈ দিয়ক মই হালধি কানিবলৈ গৈছো তাৰপৰা কিবা এটা কৈ দিয়ক কিবা এটা কৰোণাৰ ওপৰত কিবা এটা কৈ দিয়ক কৰোণা ভাইৰাছ আহি আছে কৰোণা ভাইৰাছটো আহিছে বুলি কৈছে এটা কোৱাই নাই নোকোৱাই জানো এইটো নোকোৱাই কৰোণা ভাইৰাছ go back অ'কে এতিয়া কুৱেশ্যনটো কৰিছে মোক ইউটিউবত গেমিং ডেনিছ নামৰ এটা ইউটিউব চেনেলৰ ফালৰ পৰা তো কুৱেশ্যনটো হৈছে যে ব্ৰ তুমি বিয়া কেতিয়া পাতিবা বিয়া চ' ব্ৰ মই বিয়া যেতিয়া ছোৱালী পাম ন তেতিয়াই পাতিম আৰু এটা কুৱেশ্যন কৰিছে আৰু তোমাৰ জি এফৰ নাম কি ভাই মোৰ জি এফ নাই বহুতবাৰ কৈছোঁ ভাই মোৰ জি এফ নাই আৰু ভাই বেকগ্ৰাউণ্ডৰ পৰা এনেই চিঞৰি আছে সিহঁতে ভাই মোৰ জি এফ নাই এম চি চাইকক ৰ'জ দিয়াটো মেইন আৰু সেইটো হৈছে তুমি ভাই মই মেইন নেকি থেংক ইউ ভাই এনেকৈ ছাপোৰ্ট কৰি যাবা নতুন নতুন ভিডিঅ' বনাই যাবলৈ মানে অলপমান সঁহাৰি পাওঁ তো যিমান 20,000 ভিউজ কৰি দিলা তাৰ বাবে বহুত বেছি থেংক ইউ কি বুলি ধন্যবাদ দিম মানে পুৰা ধন্যবাদ অ'কে এই ক'ত গ'ল অ'কে এইটো কুৱেশ্যন মোক কৰিছিলে মোক ইনষ্টাগ্ৰামত শিল্পী হাজৰিকা নামৰ মানে এটা একাউণ্টৰ পৰা ছোৱালী এজনীয়ে চ' ইয়াত অলপমান দীঘলীয়া কুৱেশ্যন চব বহি লওঁ খুৰাই চাই আছিলোঁ বাদ দিয়ক এটা এনচাৰ দিয়া যে তুমি ইমান হেপী কেনেকৈনো চোৱা ভণ্টি বা কি হয় নাজানো বাট ইমান হেপী কেনেকৈ তুমি হেপী মানে সুখ আৰু দুখ তোমাৰ ভাই মনৰ ভিতৰত আছে চৰি মোৰ ভাই আহি যায় মনৰ ভিতৰত আছে যদি তুমি সুখটো বিচাৰি পোৱা তেন্তে সুখ পাবা যদি দুখ বিচাৰি পোৱা দুখ পাবা চ' সদায় হাঁহি থাকিব চেষ্টা কৰা সদায় হেপী থাকিব চেষ্টা কৰা মানে নে কি ক'লে এইটো তোমাৰ একো দুখ নাই নেকি মানে মই জানিব বিচাৰোঁ আৰে মোৰ দুখ আছে আৰে ভাই দুখ কোনে কৰে দুখ মোৰো আছে দুখ চবৰে থাকে সুখ দুখ চবৰে থাকে কিন্তু দুখবিলাক মই ইমান গুৰুত্ব নিদিওঁ কাৰণ ভাই তুমি যদি দুখ পাব বিচাৰা তেনেহ'লে তোমাৰ দুখ বুজি পোৱা মানুহ এজন লাগিব ঠিক তেনেকুৱা মোৰ দুখ বুজি পোৱা কোনো মানুহ নাই সেইবাবে ভাই দুখ কৰিও লাভ নাই আৰু দুখ বুজি মানে দুখটোক কোনেও সুখলৈ আনিব নোৱাৰে চ' সেই আৰু তেনেকৈ থাকোঁ দুখটো মোৰো আছে ভাই বোলে চৰি দুখটো মোৰো আছে আকৌ সুধিছে অকল হাঁহি থকা যে ক'ত গ'ল অকল হাঁহি থকা দেখোঁ আৰু কথা পাতিলেও মানে সদায় হেপী থকা যেন লাগে মানে সদায় হেপী থকা যেন লাগে যদি এনচাৰ দিবা না অ'কে মই এনচাৰটো দিলোঁৱে তোমাক সদায় হাঁহি এইটো কাৰণে থাকোঁ ভাই দুখবিলাক যদি মনৰ ভিতৰতে ৰাখি দিয়া দেন কোনো তোমাক মানে বুজি পাইছে চাগে কোনো মানে তোমাক এটেক কৰিব নোৱাৰে চ' সদায় হাঁহি থাকিবা তোমাৰ হাঁহি দেখি কোনোবা জ্বলি থাকিব তুমি মানে গ'লোঁ অ'কে একেবাৰে লাষ্ট কুৱেশ্যনটো বৰ বেয়া কৰি দিলা এটাই কৈছা যে কি ক'লা আৰু বেয়া ৱৰ্ডবিলাক ভিডিঅ' আৰু ষ্টৰিত কমকৈ কৰিবা চোৱা কেতিয়াবা ইউজ কৰিব লগা হৈ যায় পিছফালে মানুহ গৈ থাকিব এনেকৈ চাই থাকিব তাত কোনো প্ৰব্লেম নাই আমাৰ বেয়া ৱৰ্ডবিলাক ইউজ কৰা কেতিয়াবা দিব লগা হৈ যায় চ' কুৱেশ্যনটো কৰাৰ বাবে বহুত বেছি ধন্যবাদ অ'কে নিৰু বৰকাটকী নামৰ মানে যি হয় নাজানো কুৱেশ্যন কৰিছে টাইম পালে ভুলতে কিতাপ মেলানে কিতাপ উঠালে ৰে দেৱা উঠালে ৰে বাবা ইউটিউব নহ'লে কি কৰিম বুলি ভাবিছা কি তোমাৰ অ'কে কি বোলা ইউটিউব নহ'লে কি কৰিম বুলি ভাবিছা ইউটিউব নহ'লে কি কৰিম আৰু ইউটিউবততো মই এতিয়া ইউটিউবে মোক খুবোৱা নাই পিন্ধোৱা নাই চ' ইউটিউব নহ'লে কৰিম কিবা ইউটিউবটো এতিয়া এনেই জাষ্ট কৰি আছোঁ ইউটিউবতে মোক টকা দিয়া নাই লাখ টকা যে তই চল বিয়া পাত মাইকিয়ান সেইটোৱে আৰু তো ইউটিউব নহ'লে কৰিম কিবা বেলেগ আৰু এটা জানি থোৱা ইউটিউব নহ'লে এনেকুৱা কিছুমান কাম কৰিম যিটো কামৰ পৰা নেকি মানুহৰ সহায় হয় আৰু এনেকুৱা কিছুমান মানে মই ট্ৰাই কৰিম যিবিলাক নেকি মানে কোনো নেভাবে নিচিন্তে অদ্ভুত চ' তেনেকুৱা কিছুমান কাম কৰিম তো জানি থোৱা সিমানেই আৰু কুৱেশ্যনটো কৰাৰ বাবে বহুত বেছি থেংক ইউ তাৰ পিছৰ কুৱেশ্যনটো কৰিছে অলপমান লোকেশ্যনটো চেঞ্জ কৰি লওঁ BSK ব্লগছ নামৰ এটা ইউটিউব চেনেলৰ পৰা কুৱেশ্যন কৰিছে ব্ৰ' এটা ৰেপ গাইড ৰেপ মানে তোমাৰ কি গাম এতিয়া ৰেপ অ'কে মই এটা মানে অলপমান লিখি আছোঁ ৰেপ এটা মই অতি সোনকালে মানে দিম আৰু চ' সেই ৰেপটোকে অলপমান গাই দিম আৰু গাম ৰ'বা অলপমান মই এইটো কুৱেশ্যন এনচাৰ দি লওঁ তুমি বেলেগ কি কৰি ভাল পোৱা ইউটিউবৰ বাহিৰে ভাই মই ভাল পোৱা কাম একো নাই খালি মোক ভাই মোবাইলটো লাগিব আৰু ইণ্টাৰনেটটো লাগিব তাৰ বাহিৰৰ ভিতৰতে সোমাই মোবাইল টিপি ভাল পাওঁ চ' সিমানে আৰু বাহিৰত ইমান খেলি ধূলি মই ভাল নাপাওঁ হ'লেও কিন্তু মই এটা কথাই কওঁ তোমালোক নেচাৰৰ লগত কেতিয়াও ডিছকানেক্ট হৈ নাযাবা ভাই নেচাৰৰ লগত ডিছকানেক্ট হৈ গ'লে কিন্তু বহুত বেছি বেমাৰ আজাৰ এনেকুৱা বহুতে তোমাক দেখা দিব চ' অলপমান নেচাৰৰ লগত থাকিবা এতিয়া আমি ৰেপ গাবলৈ আৰম্ভ কৰোঁ
অ'কে 1 2 3 কোনোবা শুইছে ৰাস্তাত আৰু কোনোবা শুইছে ভোকত কোনোবা হাঁহিছে সুখত আৰু কোনোবা হাঁহিছে দুখত কোনোবা আকৌ ঢেকীয়া বিচাৰে জংঘলৰ চুকত হাতত ল'ব নোৱাৰিলে লৈ আছে মুখত ইমান যদি হৈব পাৰো ভলুকা পৰিব মুখত এইটো যে জীৱন হয় চবকে লাগে মানি ধনী ঘৰৰ ছোৱালীয়ে পিন্ধি আছে ফটা কানি ফ্ৰেণ্ড জোনত সোমাই থকা ল'ৰাবোৰ হ'ল চেনি কি জানিবা এটা মাল যায় তালে পতি অ'কে এইটো মই নিজেই লিখিছোঁ যদি কিবা ভুল ভ্ৰান্তি হয় তেন্তে হ'লে ক্ষমা কৰিব সৰু হৈ আছিলোঁ বুজা নাই কষ্ট ডাঙৰ হৈ বুজিলোঁ আচলতে কষ্ট প্ৰেমতে পৰি মই পালোঁ মই কষ্ট জীৱনৰ আটাতে হ'লোঁ মই নষ্ট এই জীৱনত পালোঁ মই বহুতো কষ্ট তথাপি আজিলৈ লোৱা নাই অস্ত কাৰণ মোৰ মুখতে শব্দৰে অস্ত কাৰণ মোৰ মুখত যে আছিলোঁ বহি মই মুখলৈ হাঁহিটো থাকোঁতে যাবগৈ বাঁহীটো অকলে যুঁজিছোঁ লোৱা নাই সহায়টো ল'লে মোক দিবতো গতাটো দিলে মোক ভাগিব নাকটো হাতটো ক'ৰবাত দেখিলে লগাবি মাতটো বাবা খাই আছিলোঁ হাতলৈ বংটো ডিঙিত মোক ধৰিলে বাচিকত যাবলৈ আছে মোক বাটটো মোক নালাগে টকাৰে আদৰ সাদৰ টিকটক কৰিছে পিন্ধিলৈ চাদৰ অকলে আছোঁ মই নালাগিছে ভাগৰ বিচনাত পৰি মই দিছিলোঁ বাগৰ অকলে থাকি ভাগৰ লাগিছে অ'কে ভাই তোমাৰ কুৱেশ্যনটো একচেপ্ট কৰিব চেষ্টা কৰিলোঁ যদি কিবা ভুল হৈছে তেন ক্ষমা কৰিবা অ'কে একদম ভাগৰ লাগি গৈছে এনাৰ্জি নাই ৰ'দত এইটো কুৱেশ্যন কৰিছে সীমান্ত টক নামৰ এটা ইউটিউব চেনেলৰ পৰা মানে মোক হোৱাটছআপত কুৱেশ্যনটো কৰিছিলে তাৰ এটা ইউটিউব চেনেল আছে তুমি ৰ'জ ভিডিঅ' কেতিয়া বনোৱা ভাই মই ৰ'জ ভিডিঅ' যেতিয়া আজৰি পাওঁ তেতিয়া তুমি কি মাইক ইউজ কৰা মই বেলেগ একো এক্সটাৰ্নেল মাইক ইউজ নকৰোঁ অ'কে একদম এতিয়া আমি ল'ব বিচাৰিছোঁ এইটো কুৱেশ্যন তেজপুৰ পেংষ্টাৰ নামৰ এটা ইউটিউব চেনেলৰ পৰা মোক কুৱেশ্যন কৰিছিলে তেজপুৰ পেংষ্টাৰক তুমি কি বুলি ভাবা তেজপুৰ পেংষ্টাৰক মই এটা মানে প্ৰেংক চেনেল বুলি নাভাবোঁ আচলতে এটা বহুত বেছি হেল্প কৰে মানুহক দেখা পাওঁ বহুত বেছি মানুহক সহায় কৰে আচলতে এনেকুৱা এটা চেনেল বুলি ভাবোঁ যিটো নেকি যেনেকুৱা এটা চেনেল বৰ্তমান সময়ত এতিয়া লাগে বৰ্তমান সময়ত মানে এনেকুৱা এটা চেনেল লাগে চ' মই তেজপুৰ পেংষ্টাৰ তেনেকুৱা বুলি ভাবোঁ আৰু অংশুমান দা মই একদম পূৰা নিজৰ দাদা নিচিনা আৰু তাৰপিছত আৰু এটা কৰিছে তোমাৰ এম কি আচলতে মোৰ বেলেগ এম নাই মোক খালি এটা এম আছে যে মানে যিবিলাকে নেকি কিবা কিবি কৰিব নোৱাৰে বা নিজৰ লাইফটো কি বুজি পাব পৰা নাই চ' তেনেকুৱা মানুহক কিছুমানক মই হেল্প কৰিব মানে সেইটোৱে মোৰ হৈছে এম বাকী মোক চাকৰি তাকৰি মোক সেইবিলাকৰ একো দৰকাৰ নাই জাষ্ট মই অলপমান জীৱনটো মানে পূৰা ফ্ৰী হাঁহি থাকিব বিচাৰোঁ চ' মোৰ এম সিমানে আৰু বেলেগকো হহুৱাই ৰাখিব বিচাৰোঁ মোৰ এম সিমানে বেলেগ মোৰ চৰকাৰী চাকৰি আলটো ফাল্টু সেইবিলাক ধান্দা নাই নিজে কিবা কৰিব পাৰিলে কৰিম নোৱাৰিলে নাই অ'কে চৰিফুল নামৰ এটা চেনেলৰ পৰা কুৱেশ্যন কৰিছিলে তোমাৰ জি এফ আছেনে মই বহুত বেছিবাৰ ক'লোঁ মোৰ জি এফ নাই আৰু ভাই মোক জি এফ নালাগে কোনো দৰকাৰো নাই মোক এতিয়া সেইবিলাকৰ চ' সেইবিলাকৰ পৰা মই বহুত দূৰত বহুত বেছি এনচাৰ দিলোঁ আৰু যদি কোনোবাই কৰে এইটো কুৱেশ্যন দেন মই তেতিয়া এনচাৰ নিদিওঁ আৰু কাৰণ মোৰ জি এফ নাই আৰু ফিউচাৰতো নাথাকিব চাগে সিমানে আৰু তুমি ইউটিউবৰ পৰা কিমান টকা ইনকাম কৰা তুমি ইউটিউবৰ পৰা কিমান পইচা পোৱা অ'কে মই দেখাই দিছোঁ চোৱা মই ইউটিউবৰ পৰা ইমান বেছি টকা ইনকাম কৰোঁ ইমান বেছি চোৱা দেখিছা ন এই স্ক্ৰীনত দেখি আছা সিমান বেছি টকাই মই ইউটিউবৰ পৰা ইনকাম অ'কে এইটো কুৱেশ্যন কৰিছে এন ৰাজা নামৰ এটা ইউটিউব চেনেলৰ হাউ মাছ মানি ইউ আৰ্ণ ফ্ৰম ইউটিউব ভাই মই কৈছোঁ $0.0000 1 টকা ইনকাম কৰা নাই মোৰ চেনেলে মনেটাইজেশ্যন হোৱা নাই হাউ মেনি মেম্বাৰ্ছ আৰ ইয়ৰ মানে মোৰ ফেমিলিত কিমান মেম্বাৰ আছে মোৰ ফেমিলিত আছে মেম্বাৰ 3জন মা দেউতা আৰু মই অ'কে একেবাৰে লাষ্ট কুৱেশ্যন ভাগৰ লাগি গৈছে একেবাৰে অ'কে লাষ্ট কুৱেশ্যন ইমান দেৰিলৈকে যদি ভিডিঅ'টো চাই আছে তেন্তে হ'লে বহুত বেছি থেংক ইউ ৰ'দ পৰিছে গেলা ৰ'দ পৰি আছে বোলে ইউটিউবৰ পৰা কিমান পইচা পাইছা তুমি ভাই ইউটিউবৰ পৰা মই 1 টকাও পোৱা নাই ভাই আগতে কৈছোঁ মই ইউটিউবৰ পৰা 1 টকাও পোৱা নাই চ' গাইজ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে ইমানখিনিয়ে কুৱেশ্যন আছিলে বহুত বেছি ধন্যবাদ তোমালোকে মানে জইন কৰাৰ কাৰণে Q&Aটোত তো লগ পাওঁ আকৌ এটা নতুন ৰ'জ ভিডিঅ'ৰ সৈতে যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা অতি সোনকালে নতুন ৰ'জ ভিডিঅ' আহি আছে লগ পাম আকৌ এটা নতুন ৰ'জ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে টাটা বাই